বাইহাটা চাৰিআলিৰ মুক্তাপুৰত ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাত আহত হয় এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। বাইহাটা চাৰিআলিৰ মুক্তাপুৰত হাইড্ৰ নামৰ বাহনে মহতিয়ালে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীগৰাকীৰ নাম মৌচুমী মালাকাৰ। বাইহাটা চাৰিআলিৰ মুক্তাপুৰত আজি ৰাতিপুৱা এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। উক্ত দুৰ্ঘটনাত এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীগৰাকীৰ এটা ভৰি ছিঙি যায় আৰু শৰীৰৰ বিভিন্ন স্থানত আঘাতপ্ৰাপ্ত হয়। উল্লেখ্য যে মুক্তাপুৰৰ লুজগাঁৱত অৱস্থিত এটি জৈনক চাহ উপাধিৰ ৱৰ্কশ্বপলৈ অহা AS01FW5500 হাইটিয়া গাড়ীখনে মাতৃৰ সৈতে কৰ্মস্থলীলৈ আহি থকা সময়তে মহতিয়াই মহিলাগৰাকীক। উল্লেখযোগ্য যে দুৰ্ঘটনাৰ পিছতে উদ্যোগটো স্থানীয় লোকসকলে বন্ধ কৰাৰ উপৰিও ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই প্ৰতিবাদী কাৰ্যসূচীৰ লগতে প্ৰতিষ্ঠানটো তলা লগাই দিয়ে। বাইহাটা চাৰিআলিৰ পৰা ৰমেন ডেকাৰ ৰিপৰ্ট, প্ৰতিবাদ লাইভ। ইয়াত আজি ৰাতিপুৱা যিজনী ছোৱালীক আমাৰ এই ইণ্ডাষ্ট্ৰীৰ পৰা এখন গাড়ী ওলাই গৈছিল, ওলাই গৈ আমাৰ এই মুক্তাপুৰ শিৱ মন্দিৰৰ ওচৰত তাতে এটা এক্সিডেণ্ট কৰিলে। আৰু এক্সিডেণ্টটো এনেভাৱে কৰিছে যে ছোৱালীজনীৰ ভৰিখনৰ তাৰমানে কোনো কামেই নাই, একদম ওপৰেদি উঠি গৈছে, উঠি যাই ছোৱালীজনীৰ হাড্ডিবিলাক সেই ৰাস্তাত পৰি গৈছে। আৰু প্ৰথম কথা হ'ল কি, এই ইণ্ডাষ্ট্ৰীটো যেতিয়া আৰম্ভণি কৰে তেতিয়া আমি এই মালিকক কেইবাবাৰো আমি কানেকশ্যন কৰিছিলোঁ, ফোনেদি হওক তেখেতক লগ ধৰাৰ কাৰণে। তেখেতে আমাৰ এই ৰাইজক কোনো ধৰণৰ মানে কি লগ দিয়া নাই আৰু তেখেতে গুৰুত্ব দিয়া নাই। আৰু তেখেতক আমি সুধিছিলোঁ এই ইণ্ডাষ্ট্ৰীটো কি ইণ্ডাষ্ট্ৰী বনাব, কিন্তু তেখেতে আজিলৈকে আমাক তাৰমানে নকলে, আমাৰ এই ৰাইজক নকলে যে এই ইণ্ডাষ্ট্ৰীটো কি কৰিব, কি প্ৰডাক্ট কৰিব, কি মানে গোডাউন কৰিব। সেইটোৱে আমি তাৰমানে আশোৱা তেখেতৰ পৰা আকৌ আমি নাজানিলোঁ। কিন্তু আজি কিছুদিনৰ পৰা আমি গম পাওঁ যে তেখেতে অভাৰলোডিং ট্ৰাক, যিখন ট্ৰাক নেকি গাঁৱত সোমোৱাটো নিষেধ, কোনো ৰোড পাৰ্মিশ্যন নাই, আমি জনাত সেই ট্ৰাকখনৰ কোনো ৰোড পাৰ্মিশ্যন নাই। তেওঁলোকে মই মতলিত তেওঁলোকে আমাৰ এই ৰাস্তাটো MB স্কুলৰ পৰা আমাৰ লচলৈ অহা যিটো ৰাস্তা PW ৰাস্তা, সেই ৰাস্তাইদি আমাৰ এইপিনে ট্ৰাকখন সোমাই দিয়ে। আৰু তেওঁলোকে কি কৰে, তেওঁলোকে দিনত নাহে গাড়ীখন, তেওঁলোকে ৰাতি কেতিয়াবা 2টা বজাত কেতিয়াবা 12টা বজাত মানে চোৰৰ দৰে কৰি গাড়ীখন লৈ আহে। তেওঁলোকে কিন্তু দেখা দেখি কৰি গাড়ীখন লৈ নাহে, আনি ইয়াত অভাৰলোডিং তাৰমানে ট্ৰাকখন সোমাই দি পেলাই আমাৰ ৰাস্তাটোও নষ্ট কৰিছে, প্লাছ আমাৰ ইয়াৰ যিটো প্ৰদূষণ, এই প্ৰদূষণটো তেওঁলোকে বিনষ্ট কৰিছে। তাৰপিছত কেনেকুৱা হৈছে যে ইয়াতে এটা তাৰমানে কুটুম আমাৰ ৰাইজৰ কাৰণে এইটো এনেকুৱা এটা দুৰ্ভাগ্যজনক এই এক্সিডেণ্ট সঁচাই। তাৰমানে আমাৰ এই যিটো ৱৰ্কশ্বপ ইণ্ডাষ্ট্ৰী এই ভৰালি চুকত অনুষ্ঠিত হৈছে, সঁচাই ৰাইজৰ কাৰণে এইটো অনিষ্টকাৰী হৈছে। কিয়নো এই ইণ্ডাষ্ট্ৰীটোৱে যিটো আমাৰ ৰাইজৰ অসুবিধাৰ সৃষ্টি কৰিছে সেইটো হ'ল এই সৰু ৰাস্তাটোৰে তেওঁলোকৰ যিখন ডাঙৰ ডাঙৰ গাড়ীবিলাক আহে স্কুলৰ সময়তো হয়তো বা ৰাতিও হয়। আমাৰ স্কুলীয়া ল'ৰা ছোৱালীখিনিৰ আজিতো এই আপোনালোকে এক্সিডেণ্টটোৰ জৰিয়তে গমেই পালে, ৰাতিপুৱা স্কুলৰ সময়ত 8:30 বজাত এই গাড়ীখনে যেতিয়া ৰাস্তাৰে গৈ আছে, গাড়ীখন যোৱাৰ পিছত পিছফালৰ পৰা যোৱাৰ কোনো গাড়ীৰ সুবিধা নাই। তথাপিও তেখেতসকলক চাইডেৰে যাওঁতে গাড়ীখন যেতিয়া উঠাই দিলে, এজনী ছোৱালীৰ যিটো ভৱিষ্যত, এই ভৱিষ্যতক ক'ৰ পৰা ঘূৰাই পাব। একমাত্ৰ সেই ছোৱালীজনীয়ে ঘৰৰ ভৰসা আছিল, ডাঙৰ ল'ৰাজনতো এবনৰ্মেল। গতিকে এই ছোৱালীজনীৰ যিটো ভৱিষ্যত, সমাজৰ যিটো পৰিয়ালৰ যিটো ক্ষতি হৈছে, এই ক্ষতিটো কোনে পূৰণ কৰিব? এই ক্ষতিটো পূৰণ কৰিব লাগিলে আমি ৰাইজে একগোট হৈ আমি সেইকাৰণে এই ইণ্ডাষ্ট্ৰীটোৰ পৰা যিহেতু ৰাইজৰ অপকাৰ হৈছে, এই অপকাৰখিনি যাতে আৰু ভৱিষ্যতে নহয় তাৰ কাৰণে আমি ৰাইজে এটা সিদ্ধান্ত লৈছোঁ যে এই ইণ্ডাষ্ট্ৰীটো আমি বন্ধ কৰিব লাগে। আৰু আমি বিভাগীয় কৰ্তৃপক্ষক আমি আবেদন কৰিম। ইতিমধ্যে DC অফিচত হয়তো আমাৰ ৰাইজে যোগাযোগ কৰিছে, আমি প্ৰশাসনৰ লগতো যোগাযোগ কৰিম। অনতিপলমে যদি এই ইণ্ডাষ্ট্ৰীটো বন্ধ কৰে তাৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক এই মিডিয়াৰ যোগে অনুৰোধ জনাইছোঁ যাতে অনতিপলমে ইয়াৰ উচিত ব্যৱস্থা লয়।